শেহতীয়াকৈ জোনমনি ৰাভাৰ মৃত্যুৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। জোনমনি ৰাভাৰ যে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা নাই, সেয়া যে এটা পৰিকল্পিত হত্যাকাণ্ড আছিল, ইয়াৰ প্ৰমাণ ইটোৰ পাছত সিটো পোহৰলৈ অহাৰ তথ্যৰ পৰাই গম পোৱা গৈছে। কিন্তু শেহতীয়াকৈ যিটো তথ্য এতিয়া পোহৰলৈ আহিছে, এইটো কিন্তু আটাইতকৈ ভয়ংকৰ তথ্য। আৰক্ষীয়ে দাবী কৰা মতে জোনমনি ৰাভাক কলিয়াবৰ মহকুমা চিকিৎসালয়ত ভৰ্তি কৰাইছিল আৰু কলিয়াবৰ মহকুমা চিকিৎসালয়ৰ ডক্টৰে জোনমনি ৰাভা মৃত বুলি ঘোষণা কৰিছিল। কিন্তু আচৰিত কথা যে বৰ্তমান গোপন সূত্ৰৰ পৰা জনা মতে জোনমনি ৰাভাক ভৰ্তি কৰোৱা কোনো ধৰণৰ তথ্য নাই কলিয়াবৰ মহকুমা চিকিৎসালয়ত। সাধাৰণতে যিকোনো হস্পিটেলত কোনো এগৰাকী ৰোগী বা দুৰ্ঘটনাত পতিত ব্যক্তিক চিকিৎসাৰ বাবে হস্পিটেলত আনিলে পোনপ্ৰথমে নাম ভৰ্তি কৰোৱা হয়। তাতে কোনো দুৰ্ঘটনাত পতিত হ'লে সেয়া অতিকৈ প্ৰয়োজনীয় হৈ পৰে। তেনে ক্ষেত্ৰত জোনমনি ৰাভাৰ ডিটেইলছ কিয় ৰেজিষ্টাৰ বুকত উঠোৱা নগ'ল, এই সকলোবোৰ এতিয়া ঘন ৰহস্যৰ মাজত সোমাই পৰিছে। ইতিমধ্যে CIDয়ে ইয়াৰ তদন্ত চলাই আছে। এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন, জোনমনি ৰাভাৰ আত্মাই ন্যায় লাভ কৰিবনে? ব্যুৰ' ৰিপৰ্ট, আছাম 24।